নমস্কাৰ। আজি আমাৰ ৰবীন্দ্ৰ চেতনা মঞ্চৰ উদ্যোগত আমি ৰবীন্দ্ৰ জয়ন্তী পালন কৰিবলৈ ধৰিছোঁ আৰু এইটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ 162তম জন্মবাৰ্ষিকী আৰু আমি আমাৰ 2 দিনা কাৰ্যসূচীৰ প্ৰথমখন কাৰ্যসূচী এইমাত্ৰ ষ্টাৰ্ট কৰিছোঁ। এইটো আছিল আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মাল্য অৰ্পণ আৰু এইটো কৰিছে আমাৰ বয়োজ্যেষ্ঠ নাগৰিক আশীষ বিশ্বাস আৰু ইয়াৰ পাছত আমি গোটেই চহৰটো ঘূৰিম। এটা বৰ্ণিল অনুষ্ঠান আমাৰ হ'ব, এটা কালচাৰাল এটা প্ৰচেছন হ'ব, যিটোৰ মাধ্যমত বিভিন্ন জাগাত আমি যাম আৰু ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰিম আৰু তাৰ পাছত আমি ঘূৰি আহি আমাৰ ইভিনিঙত গধূলি আমাৰ ইয়াতে আমাৰ লোকাল আমি কিছুমান কম্পিটিশ্যন পাতিছিলোঁ, যিটো গভৰ্ণমেণ্টৰ আসামৰ কম্পিটিশ্যনৰ এটা পাৰ্ট আছিল ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীত কম্পিটিশ্যন। সেই কম্পিটিশ্যনত যিসকল পাৰ্টিচিপেণ্টে জিকিছিলে তেখেতসকলে আমাৰ ইয়াতে আজি লোকালি প্ৰথম পাৰ্টিচিপেশ্যন কৰিব আৰু কিছুমান ইয়াতে নৃত্য শিল্পীসকল যিসকল খুব নাম কৰা নৃত্যশিল্পীসকলেও পাৰফৰ্ম কৰিব আৰু তাৰ পাছত আমাৰ কলকাতাৰ পৰা আগত বৰেণ্য শিল্পী শ্ৰীৰাধা বন্দ্যোপাধ্যায় তেখেতে ৰবীন্দ্ৰ সংগীত অনুষ্ঠান কৰিব। ইয়াৰ পাছত আমাৰ নেক্সট প্ৰগ্ৰামটো হ'ল আমাৰ লাষ্ট ইয়াৰ যিজন জি বাংলা চেম্পিয়ন হৈছিলে, জি বাংলাৰ পুৰা টীমটো তেখেতৰ লগত আহিছে, অৰ্কদীপ মিশ্ৰ বুলি, তেখেতেও আজি অনুষ্ঠান কৰিব। অহাকালি 10 তাৰিখত আমাৰ গধূলিৰ পৰা অনুষ্ঠান ষ্টাৰ্ট হ'ব আৰু এই গধূলিত আমি প্ৰথমত লোকাল আৰ্টিষ্টৰ দ্বাৰা কিছুমান প্ৰগ্ৰাম কৰাম। তাৰ পাছত আমি আকৌ গৌৰৱ চৰকাৰ বুলি এজন আহিছে, তেখেতে কলকাতাৰ পৰা আহিছে, তেখেতেও অনুষ্ঠান কৰিব আৰু সবতকৈ ইণ্টাৰেষ্টিং যিটো অনুষ্ঠান বিশ্ববৰেণ্য প্লেবেক ছিংগাৰ মিছ জ'জ' আহিছে, তেখেতে লাষ্টত 10 তাৰিখৰ গধূলি পাৰফৰ্ম কৰিব। আৰু যোৱাকালি আপোনালোকক জনাব পাই সুখী হৈছোঁ, 7 তাৰিখত আমাৰ এটা চিত্ৰাংকন কম্পিটিশ্যন হৈছিল। সেই চিত্ৰাংকন কম্পিটিশ্যনত এৰাউণ্ড 600 পাৰ্টিচিপেণ্ট হৈছিল আৰু এইটো খুব সাফল্যমণ্ডিতভাৱে আমি সম্পন্ন কৰিব পাৰিছোঁ। আৰু আজি আপোনালোকৰ মাধ্যমত আমি সকলো বঙাইগাঁওবাসী আৰু আদাৰ্ছ যিমান বঙাইগাঁৱৰ ওচৰা চুবুৰীয়া যিমান ডিষ্ট্ৰিক্ট আছে সকলোকে আহ্বান কৰিছোঁ যে আহক আমাৰ লগত আজি ৰবীন্দ্ৰ জয়ন্তী এইটো পালন কৰক আৰু আমাক এই প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰক। ধন্যবাদ।